মোক সকলোৱে সুধি আছিলে যিসকল ছাবস্ক্ৰাইবাৰ হয় বা আচলতে ক'বলৈ গ'লে লয়েল ছাবস্ক্ৰাইবাৰ তেওঁলোকে মোক লগ পালে বা মেছেজ কৰি হ'লেও সোধে যে ব্লগিং কৰা নাই নেকি, ভিডিঅ' আপলোড কৰা নাই নেকি। কথাটো হ'ল ভিডিঅ' শ্বুট কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন নহয়, কাৰণ শ্বুট কৰিলে হৈ গ'ল। তাত মেইন কথা হ'ল এডিটিঙৰ কাৰণে বহুত বেছি সময় লাগে আৰু মোৰ ওচৰত সময়ৰ অভাৱ হৈছিলে। আচলতে সময়ৰ অভাৱ মানে কি, ক্লাছ থাকে, ক্লাছ গৈ ৰুম আহোঁতে বহুত টাইম হৈ যায়। তাত আকৌ তাৰ মাজত বহুত ভিডিঅ' শ্বুট কৰি থোৱা আছে যদিও মানে মই এডিটিং কৰিবলৈ সময় পোৱা নাছিলোঁ। তো এডিটিং কৰি ইউটিউবত যে আপলোড কৰিম সেইটো এটা মানে বাৰ্ডেনৰ নিচিনা হৈ গৈছিলে। আৰু দ্বিতীয় কথাটো আচলতে মেইন পইণ্টটো, মই ভিডিঅ' আপলোড নকৰা বা ব্লগিং কৰা নাই, মই ইউটিউবত ভিডিঅ' আপলোড কৰা নাই, একো আপলোড কৰা নাই। কাৰণটো এইটো, ভিউ নাহে। ছাবস্ক্ৰাইবাৰটো আছে বহুত, বাট ভিউ নহ'লে মনটো ডাউন হৈ যায় ন, যে ভিডিঅ' আপলোড কৰিম জানো, ইমান কষ্ট কৰি ভিডিঅ' শ্বুট কৰা, তাতে এডিটিং কৰা, তাৰপাছত ভইচ অভাৰো কৰিবলগীয়া হয়। তাৰপাছত এটা ভিডিঅ' আপলোড কৰোঁ আৰু তাত যদি ভিউ নাহে, 100 যদি ভিউ নাহে, তেতিয়াহ'লে সিমানখিনি উৎসাহ নাহে মনত যে এটা নতুন ভিডিঅ' বনাম আৰু আপলোড কৰিম। সেইকাৰণে বহুত দিন হৈছিলে মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। Hey guys, welcome back to my channel. This is Tina and you are watching Runway Assam Vlog. আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল দেখি গম পালেই ভিডিঅ'টো কিহৰ ওপৰত, তো ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। এতিয়া লাহেকৈ ৰেডি হৈছোঁ আৰু একদম ঢিলা ঢালা কাপোৰ পিন্ধি লৈছোঁ, যিমান গৰম পৰিছে বাহিৰত। তো সৰজনী কৰাটো মেইন বস্তু পানী বটলটো ল'বই লাগিব তাত, কাৰণ ভিতৰত পানী কিনি খোৱাটো বহুত ভিৰো থাকে আৰু তাত পানীটো ভিতৰত কিনা মানে কষ্টলি হৈ যায়। আৰু ইয়াৰ পৰা লৈ যোৱাটো ভাল, ইমান বহুতো যাব লাগিব, মেট্ৰ' লাইন চেঞ্জ কৰি পিংক লাইন, য়েল্ল' লাইন এনেকৈ। নেক্সট হেণ্ড চেনিটাইজাৰ আৰু মাস্কখনটো ইম্পৰ্টেণ্ট, এইটো জানে আপোনালোকে। এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু হয়। তাতে এটা বেগটো লৈ ল'ব লাগিব, কাৰণ বস্তু আপুনি হাতততো ইমান ভিৰ মাৰ্কেট আৰু হাতত বস্তু লৈ আহিব নোৱাৰে, কাৰণ ইমান ডাঙৰ মাৰ্কেট হয়। আপুনি ইটো দেখিলে সিটো লওঁ এনেকুৱা নিচিনা ফিল হৈ যায়। তো বেগ এটা লৈ লোৱাটো খুবেই জৰুৰী, আৰু লগত এখন স্কাৰ্ফ ৰ'দৰ পৰা বাচিবলৈ। চ' ৰেডি হৈছোঁ আৰু মই। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. তো ফাইনেলি ওলালোঁ আৰু মই এতিয়া গৈ আছোঁ, লগৰজনীৰ লগত যাম সৰজনী মাৰ্কেট। তো আপোনালোকক দেখাম বাৰু, ট্ৰাই কৰিম দেখাবলৈ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns. এতিয়া মই ভিডিঅ'টো ৰাতি শ্বুট কৰি আছোঁ, কজ দিনত সময় নাপাওঁ, ক্লাছ থাকে, আপোনালোকক কৈছোঁ মই অলৰেডি। তো ক্লাছৰ পৰা আহি ইমানখিনি মন নাযায় আৰু এটা প্ৰব্লেম হৈ গ'ল কি, আগতে য'ত ক্লাছ আছিলে তাত মানে ইনষ্টিটিউট য'ত আছিলে আমাৰ, তো তাৰ পৰা ৰুমৰ পৰা তালৈ খোজকাঢ়ি যাওঁতে 7-10 মিনিট ইমান লাগিছিলে, ওচৰতে আছিলে। কিন্তু এতিয়া মানে বেলেগ এডোখৰ জেগাত শ্বিফ্ট কৰি দিলে ক্লাছ। তো তাৰ কাৰণে টেম্পুত অহা যোৱা কৰিব লাগে বা অ'টোত হ'লেও যাওঁ, তো বহুত টাইম কনজিউমিং হৈ যায়। আহোঁতেতো মানে অহা যোৱাৰ 1 ঘণ্টা এক্সট্ৰা লাগে আৰু। তো এই ক্লাছ কৰি আহি আকৌ ৰিভাইজ কৰা, পঢ়া, কিন্তু ষ্টুডেণ্ট লাইফৰটো চবেই জানে কিমান বাৰ্ডেন থাকে। সেইবিলাক কৰোঁতে মেলোঁতে ভিডিঅ' শ্বুট কৰি ভিডিঅ' আপলোড কৰিবলৈ অকণমানো সময় নাইকিয়া নিচিনা হৈ যায়। আৰু বিশেষকৈ কি, মানুহৰ মনটোৱে কথা ন, ইমান কামৰ মাজতো। এতিয়া কিছুমানে হয়তো ক'ব যে বহুত মানুহ আছে যিয়ে কিমান কাম কৰে, জব কৰে, তাৰ মাজতো ভিডিঅ' কৰি আছে, আপলোড কৰিছে। হয়, তেওঁলোকে ভিডিঅ' আপলোড কৰে, কিন্তু কথাটো হ'ল কি, তেওঁলোকে মানুহৰ কিবা এটা কৰিব হ'লে ছাপোৰ্ট লাগে ন। কোনোবাই যদি ছাপোৰ্ট কৰে, অকণমান এনকাৰেজ কৰে, অকণমান যদি উৎসাহ দিয়ে যে ঠিক, তুমি ভাল ভিডিঅ' বনাইছা, অকণমান অলপ আগুৱাই যোৱা আৰু ভাল ভিডিঅ' বনাব পাৰিবা, তেনেকুৱা নিচিনা কথা। আৰু লগতে ভিউ যদি আহে যে
মই এটা ভিডিঅ' যদি আপলোড কৰোঁ ইউটিউবত ধৰক তাৰপিছত যদি ভিউ আহি যায় তেতিয়াহ'লে মোৰ অট'মেটিক মোৰ মাইণ্ডটো চেঞ্জ হৈ যাব আৰু মোৰ মন যাব যে নহয় আৰু ভিডিঅ' কেনেকৈ বনাওঁ মই ভিডিঅ' বনাই আপলোড কৰোঁ তেনেকুৱা লাগিব কিন্তু যদি ইমান কষ্ট কৰি পেলাই ইমান কষ্ট কৰে যিসকল নিজে ইউটিউবাৰ বা যিসকলে এতিয়া ষ্টাৰ্ট কৰিছে চেনেল তেওঁলোকে জানাই চাগে কিমান কষ্ট হয় ভিডিঅ' শ্বুট কৰা তাৰ উপৰিও আপোনাৰ এডিটিং বিশেষকৈ এডিটিঙতে মাথা খায় আৰু তো এডিটিং কৰা তাৰপিছত আপলোড কৰা আকৌ নেটৰ প্ৰব্লেম আছে যে নেট শ্ল' আপলোড হ'বলৈ 2 ঘণ্টা 3 ঘণ্টা লাগিছে ভিডিঅ'টো যিমান দীঘল হ'ব সিমান টাইম মানে টাইমো লাগে আপলোড হ'বলৈ তো তেনেকুৱা নিচিনা কথা হৈ যায় তো বহুত মই চেনেল দেখিছোঁ ভালেই পাইছোঁ বাৰু তেওঁলোকে নতুনকৈ নাম নকওঁ মই চেনেলৰ নতুনকৈ ষ্টাৰ্ট কৰিছে আৰু মই এদিন মানে ৰেকমেণ্ডত আহিছিলে ৰেকমেণ্ডত এটা চেনেল আহিছিলে তো আহোঁতে দেখিলোঁ যে ছাবস্ক্ৰাইবাৰ খুবেই কম আছিলে কিন্তু হঠাতে বুম হৈ গ'ল ছাবস্ক্ৰাইবাৰ আৰু ভিউ বহুত আহি গ'ল মানে তেতিয়া মই ভাবিছোঁ যে মোৰ চেনেলটো বাৰু বহুত পুৰণা চেনেল হয় মই যদি তেতিয়াৰ পৰা কণ্টিনিউ ব্লগিং কৰিলোহেঁতেন বা ভিডিঅ' আপলোড কৰিলোহেঁতেন তেতিয়াহ'লে চাগে মোৰো ভিউ বাঢ়িলেহেঁতেন বাট ভিউ নবঢ়াৰ মূল কাৰণটো হৈছে মই ভিডিঅ' আপলোডেই নকৰোঁ আৰু সেইটোৱে আজিকালি চবতে কম্পিটিশ্যনৰ যুগ পঢ়াতেই হওক বা ইউটিউবৰ ক্ষেত্ৰতে হওক আগতে ইমান ইউটিউব চেনেল নাছিলে এতিয়া আপুনি ঘৰে ঘৰে গ'লে দেখিব চবৰে কিবা নহয় কিবা টপিকৰ ওপৰত ভিডিঅ' বনায় তো ব্লগিঙে কৰে মেক্সিমামে তো ইউটিউব চেনেল আছে সকলোৰে আছে এইটো কৰোণাৰ পাছৰ পৰা বেছিকৈ হৈছে কৰোণা যেতিয়া আহিলে 2020 লকডাউনৰ পাছৰ পৰা সেয়া চবেই ব্লগিং কৰিবলৈ ষ্টাৰ্ট কৰিলে বা ভিডিঅ' আপলোড কৰে ইউটিউব আছে চবৰে ইউটিউব চেনেল আছে তো ইমান কম্পিটিশ্যনৰ মাজত কাৰ ভিডিঅ' কোনে চাব বা কিমানে চাব তেনেকুৱা নিচিনা আৰু কম্পেৰিজন আহি যায় তাত ন যে এজন ইউটিউবাৰ আছে তেওঁ ভিডিঅ' আপলোড কৰিছে ডেইলি বা উইকত 2টা আপলোড কৰিছে আৰু ইফালে মই যদি বছৰেকত এটা আপলোড কৰোঁ নিশ্চয় ভিউনো ক'ত আহিব ৰেকমেণ্ডে নহ'ব আৰু সেইটোৱে কথা আৰু বাকী গৰমটো বহুত বেছি পৰিছে দিল্লীত গৰমৰ কথা কি ক'ম এতিয়া মাৰ্চ চলি আছে আৰু এইবছৰ কি যোৱা বছৰো এতিয়াতো 2022 হ'ল 21তো মানে কি মই যেতিয়া আহিছিলোঁ লকডাউনৰ পাছত ক্লাছ ষ্টাৰ্ট হৈছিলে অনলাইন ক্লাছ অফলাইন ক্লাছ যেতিয়া ষ্টাৰ্ট হ'ল তেতিয়া আহোঁতে মানে কি অক্টোবৰটো পূৰা গৰম মানে বহুত বেছি গৰম আছিলে তাৰপাছত নৱেম্বৰ ডিচেম্বৰ মানে খুব বেছি ডিচেম্বৰ লাষ্ট আৰু জানুৱাৰী ফাৰ্ষ্টতহে কেইটামান দিনহে মই মানে চুৱেটাৰ পিন্ধি পেলাই ক্লাছ যোৱা মনত আছে আকৌ তাৰ মাজতে আপোনাৰ পলিউশ্যন হৈ গ'ল পলিউশ্যনৰ কাৰণে ক্লাছ অফ দি দিছিলে তেতিয়া অনলাইন ক্লাছ হৈ গ'ল আকৌ মাজতে এতিয়া ৰুমৰ পৰা ওলাই যাবলৈ কোনো কথাই নাই আকৌ ইফালে কৰোণা কেছেছ বহুত বাঢ়ি গ'ল আৰু বাঢ়ি যোৱাৰ পাছত আকৌ ক্লাছ বন্ধ দিলে ৰুমতে থাকিছিলোঁ তো মানে গৰম কাপোৰ পিন্ধা কথা মনতে নাহে আৰু গৰমে বেছি ঠাণ্ডা নাপালোঁ এবাৰ এইবিলাক সকলো আৰু কিনো ক'ব এতিয়া গ্ল'বেল ৱাৰ্মিঙৰ প্ৰভাৱ ন তো লাহে এতিয়া আমিয়ে যদি ইমানখিনি আগতে মোৰ মনত আছে এতিয়া দিল্লীৰ কথাই কৈছোঁ বাৰু বাকী অসমৰ কথা নকওঁ দিল্লীত যেতিয়া 19ত বা 20 ক্লাছ কৰিছিলোঁ মাৰ্চৰ মাহত তেতিয়া মনত তো মাৰ্চত যেতিয়া ক্লাছ কৰিছিলোঁ 2020 তেতিয়া মনত আছে আমি মানে কি পাতল চুৱেটাৰ হ'লেও পিন্ধি ক্লাছলৈ গৈছিলোঁ আৰু এতিয়া এনেকুৱা কণ্ডিশ্যন ফেব্ৰুৱাৰীতো মানে পিন্ধি গৈছোঁ ফেব্ৰুৱাৰী ফাৰ্ষ্টতে তাৰ পাছৰ পৰা ইমান গৰম ষ্টাৰ্ট হৈ গ'ল একদম মানে কটন কাপোৰ পিন্ধি নগ'লে মইতো কটন কাপোৰে পিন্ধো বাৰু বেছি মই বাৰু গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত লেকচাৰ দিবলৈ অহা নাই তথাপিও মনত অহা কথাখিনি ক'বলৈ বিচাৰিছোঁ আপোনালোকক নকওঁ কাক নক'ম তো ইমান গৰম এতিয়াই আমি পাইছোঁ আৰু তাৰ নেক্সট জেনেৰেশ্যন যিখিনি আহিব সেইখিনিতো সিহঁতে চাগে ঠাণ্ডা চিনিয়ে নাপাব ঠাণ্ডা কি বস্তু মানে কেনেকৈ ঠাণ্ডাতে গৰম কাপোৰ পিন্ধে বা চুৱেটাৰ জেকেট এনেকুৱা নিচিনা হৈ যাব এই কাৰণ এবাৰতো মই নিজেই ফেচ কৰিছোঁ এইটো নিজে এক্সপিৰিয়েঞ্চ কৰিলোঁ কথাটো যে ঠাণ্ডা নাপালোৱেই গৰমেই এতিয়া মাৰ্চ মাহতে 30 ডিগ্ৰীৰ ওপৰত গৈছে টেম্পাৰেচাৰ আৰু একদম পাতল কাপোৰ পিন্ধি পেলাই মানে বাহিৰত গ'লেও পাতল কাপোৰ পিন্ধি ওলাই যাব লাগিব এনেকুৱা নিচিনা তো সেইটোৱে আৰু গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত অকল এনেকুৱা নহয় যে এখন দেশত আমি বাস কৰিছোঁ যেতিয়া এখন ৰাজ্যৰ বাস কৰিছোঁ যেতিয়া কথাটো এনেকুৱা নহয় যে চৰকাৰৰ ওপৰত সকলো দুখ মানে দি দিম যে নহয় চৰকাৰে একো কৰা নাই চৰকাৰে পলিউশ্যনৰ ওপৰত একো কৰা নাই চৰকাৰে ইমান গৰম হৈছে গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত একো কৰা নাই তেনেকুৱা একো কথা নহয় কাৰণ চৰকাৰে গোটেই দেশখনক পৰিচালনা কৰি ৰাখিছে হয় কিন্তু দায়িত্বটো নিজৰ ব্যক্তিগত লেভেলত আপোনালোকে কিমান কি কৰিছে মই নিজৰ ক্ষেত্ৰতো মই অকল আপোনালোকক দোষাৰোপ কৰি কথাখিনি কোৱা নাই মই নিজৰ ক্ষেত্ৰতো ক'ব বিচাৰিছোঁ যে আমিনো কয় গছ নাকাটিব বাৰু গছ কটাৰ পৰিৱৰ্তে কিমান ৰোৱা হৈছে এজোপা গছ কাটিলে 10জোপা ৰুবলৈ কৈছে কিন্তু কিমান এজোপা গছ কাটি এজোপাই ৰুৱকচোন বাৰু সিমানখিনি সম্ভৱ হোৱা নাই আৰু ছেকেণ্ড কথা হ'ল পলিউশ্যন ইমান বেছি বাঢ়িছে কোনোবাই এতিয়া এনেকুৱা হৈ গৈছে ন গাঁৱত ইমান সেইটো কথা কোনো মানে অনুভৱ নকৰে যেতিয়া চহৰলৈ আহিব চহৰৰ মানুহখিনি ভালকৈ ওলাব বিশেষকৈ যিখিনি আপোনাৰ মেট্ৰপলিটন চিটি হয় লাইক গুৱাহাটী হওক বম্বে কথা নকওঁ বাৰু দিল্লী বিশেষকৈ ইমান বেছি পলিউশ্যন চব মানে কি চব মানুহ গাঁৱত কোনো বাস কৰিবই নিবিচাৰে চব চহৰলৈ বুলি দৌৰি আহে হয় চহৰত সুবিধা যথেষ্ট বেছি চহৰত আহি মানুহে যি বিচাৰে মানে সুবিধা কাৰণেতো মানুহে গাঁৱৰ পৰা পলায়ন কৰিছে ন চহৰৰ অভিমুখে কিন্তু কথাটো হ'ল কি ইমান পলিউশ্যন বাঢ়িছে কিয় আপোনালোকে এতিয়া মই দেখিছোঁ মই সৰু আছিলোঁ তেতিয়া মোৰ মনত আছে
এখন বিয়া আছিলে, মই স্কুলৰ পৰা আহিছিলোঁ, বিয়া আছিলে, তো দৰাৰ লগত মানে 30-32খন গাড়ী গৈছে। তো সেইটোৱে কথা, 30-32খন গাড়ী, আৰু 30-32খন গাড়ী এনেকুৱা নহয় যে প্ৰতিখন গাড়ীতে 4টা ছিট থাকিলেও 4জনকৈ মানুহ বহি গৈছে, তেনেকুৱা নহয়। চবেই নিজৰ হাজবেণ্ড ৱাইফ গৈছে বা কোনোবাই ছিংগলকৈ গাড়ী লৈ গৈছে। তো সেইটো কথা, আপুনি শ্ব' অফ কৰিব গৈছে নেকি? তো এনেকুৱা নহয় ন, দৰা আৰু কইনা ঘৰৰ মানুহেতো চাই মেলিহে বিয়াখন ঠিক কৰিছে। আপুনি যদি 50খন গাড়ীও লৈ যায়, এনেকুৱা নহয়, ইম্প্ৰেশ্যনটো আপোনাৰ বাঢ়ি যাব নেকি? আপোনালোকক যিটো হিচাপত বুজি পায়, আপোনালোকৰ লগত ৰিলেশ্যন কৰিব বিচাৰিছে, সিমানটোতো থাকিব। তো সেইটোতো বাঢ়ি নাযায় ন। তো গাড়ী লৈ যায়, মই এটা কথা বুজি নাপাওঁ, যদি এখন গাড়ীতে 4জন মানুহ আহিছে, আকৌ সেই 4জন মানুহেনো বেলেগকৈ 3খন বা 2খন গাড়ী লৈ যাবলৈনো কি কথা আছে? তো আপুনি ক'ৰবাত প্লেন বনাইছে ফুৰিবৰ কাৰণে, হলিডে ট্ৰিপ বনাইছে, তেতিয়াহ'লে ওচৰৰ কোনোবাই যদি বনাইছে কাষৰ ঘৰৰ মানুহ, তো সেইখন গাড়ীতে যাওক, লগতে তেলৰ পইচাও বাছিলে আপোনাৰ, আৰু লগতে পলিউশ্যনো কম হ'ল, নহয় জানো? এতিয়া তেলৰ ইমান দাম বাঢ়ি গৈছে, তো দুই ঘৰে সমান দিলে 50-50 হৈ গ'ল, 50-50 তেলৰ পইচা খৰচ হৈ গ'ল, তেতিয়া এখন গাড়ীতে যাবলগীয়া হৈছে, তেতিয়া ফিক্স জামো নহ'লে আৰু আপোনাৰ পলিউশ্যনো কম হ'ল, তেনেকুৱা কথা আৰু। তো কথাবিলাক আপোনালোকে অকল চৰকাৰ বা প্ৰধানমন্ত্ৰীৰ ওপৰত দুখ দিয়া কথাও নহয়, তো চেণ্ট্ৰেলত যি গভৰ্ণমেণ্ট আছে তাক গালি পাৰিম, কৰা নাই কাম, তেনেকুৱা নহয়। নিজৰ ব্যক্তিগত লেভেলত এবাৰ আপোনালোকে ভাবি চাব কথাখিনি, যে আমি নিজে কি কৰিছোঁ। প্লাষ্টিক ইউজ কৰিবলৈ নকয়, প্লাষ্টিক ইউজ কৰিবলৈ মানা কৰিছে, চৰকাৰে কিমান কৰিব? চৰকাৰে আঁচনি বনাব, য়োজনা বনাব, চৰকাৰে প্লেনিং কৰিব, খুব বেছি ক'ব ঠিক আছে পানিছমেণ্ট দিম, কিন্তু কোনে এতিয়া হেলমেট পিন্ধাৰ কাৰণে, হেলমেট পিন্ধাবলৈ কিমান কৰিছে চৰকাৰে? ফাইন ভৰাৰ কথা, তো ফাইন ভৰাৰ ভয়তে বহুতে হেলমেট পিন্ধি আহে, ফাইন ভৰিব লাগিব, কিন্তু নিজৰ জীৱনৰ কথাটো এবাৰ নাভাবে নেকি, যে ঘৰত মোৰ মা দেউতা আছে, মোৰ পৰিয়াল আছে, তেওঁলোকে মানে মোৰ কাৰণে বাট চাই আছে আহিব বুলি। কিবা এটা যদি হৈ যায় কালি দিনত চৰকাৰতো একো নাযায়, কেৱল আপোনালোকৰ সুৰক্ষাৰ কাৰণে চৰকাৰে যে কৈছে যে যদি হেলমেট পিন্ধে ফাইন ভৰিব লাগিব। তো সেইটো কথা, সকলো দিশতে এবাৰ নিজক আপুনি এখনতে পটককৈ সলনি কৰি পেলাব নোৱাৰে। যদি দেশ এখন সলনি কৰিব বিচাৰে, প্ৰথমতে নিজক সলনি কৰক আপোনালোকে। নিজক সলনি কৰাৰ পাছত আপোনাৰ পৰিয়ালটো কৰক, তাৰ পাছতহে আপুনি দেশৰ কথা চিন্তা কৰিব। এতিয়া বহুতে মই ভিডিঅ'বিলাক ফেচবুকতে হওক বা ভাইৰেল হৈ থাকে খুব ভিডিঅ'বিলাক, তো তাত কয় যে নহয় চৰকাৰে প্ৰাইভেট চব বিকি শেষ কৰি দিলে, চব প্ৰাইভেটাইজেশ্যন আনিছে, সেই বিকি শেষ কৰিলে, আমুক কৰিলে তামুক কৰিলে। তো আপোনালোকে এটা কথা মন নকৰে কিয়? চৰকাৰী বস্তু আপোনালোকে কিমান গুৰুত্ব সহকাৰে ব্যৱহাৰ কৰে। তো আপুনি বেলেগ একো চাব নালাগে, তেতিয়া ট্ৰেইনখনকে চাওক, আপোনালোকে ট্ৰেইনখনত যায়, তো তাত ইভেন এনেকুৱা কণ্ডিশ্যন যে টয়লেটটো যিটো থাকে তাতো এটা শিকলি দি বান্ধি থৈ দিয়ে। কিয়? কাৰণ আমাৰ ইণ্ডিয়াৰ মানুহ হয়, চুৰ কৰি লৈ যাব, বেংকলৈ গৈ দেখিব যে কলমটো এটা ৰছীৰে বান্ধিছে, কিয়? কাৰণ কলমটো চুৰ কৰি লৈ যাব। সেই তেনেকুৱা কথা। মেট্ৰ' ষ্টেচনবিলাকত লিখা থাকে যে আমাকে থু পেলাব নোৱাৰিব, যদি থু পেলাই মানে স্প্লিট কৰে, তেতিয়াহ'লে 200,000 ৰুপিজ ফাইন দিব লাগিব। কিয় লিখিবলগীয়া হৈছে এইবিলাক লিখিব? এইকাৰণে হৈছে ন, আপোনালোকে কিমান কৰিব চৰকাৰে কিমান জাগৰূকতা অভিযান বহুত চলাইছে চৰকাৰে, কিন্তু এইটো কাৰণে যেতিয়ালৈকে নিজেই আপোনালোকে সিমানখিনি জাগৰূক নহয়, তেতিয়াহ'লে চৰকাৰৰ ওপৰত দুখ দি লাভ নাই, মই ভাবোঁ। সমালোচনা কৰক, সমালোচনা মানুহৰ প্ৰয়োজন। সমালোচনা আপোনালোকে যিটো বেয়া দেখিছে সেইটোৰ ওপৰত সমালোচনা কৰক, কিন্তু যিটো ভাল দেখিছে সেইটোৰ ওপৰত কথা কওক যে হয় এইটো কাম ভাল কৰিছে। তো মানুহক সমালোচনা লাগে, কিন্তু তাৰ অৰ্থ এইটো নহয় প্ৰত্যেক কথাতে মই এইটো কৰিব নোৱাৰিলোঁ, তো মোক কাষৰজনক মই দুখ দি দিছোঁ যে এয়া কাৰণে। তো বহুত কথাই কোৱা হ'ল আজি ইমান দিনৰ পাছত ভিডিঅ' বনাই। তো কাৰোবাৰ যদি এইখিনি কথা শুনি মনত দুখ লাগিছে, দুখ পাইছে, বেয়া পাইছে, তেতিয়াহ'লে এটা ডিছলাইকৰ বটন আছে, লাইক আৰু ডিছলাইক দিছে, ভাল লাগিলে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক এটা কৰি দিব, আৰু লগতে কমেণ্ট কৰি জনাব যে মই ঠিকে কৈছোঁ নে নাই কোৱা। আৰু যদি বেয়া লাগিছে আপোনালোকৰ, তেতিয়াহ'লে কিয় বেয়া লাগিছে সেইটো কমেণ্ট কৰি জনাব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কমেণ্ট বক্স খোলা আছে, কিন্তু সেই বুলি আপোনালোকে যে যি টি ক'ব আৰু অভদ্ৰ ব্যৱহাৰ কৰি কথা ক'ব, তেনেকুৱা নহয় একো। কাৰণ মই ভাবোঁ যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোক বহুত জ্ঞানী আৰু ভদ্ৰ মানুহ হয়। তো সেইটো হিচাপ ধৰি পেলাই মই কথাখিনি কৈছোঁ। মই যিখিনি কৈছোঁ আপোনালোকে সেইটো বুজিছে হয়। সকলোৰে পইণ্ট অফ ভিউ বেলেগ হ'ব পাৰে, যে আপোনালোকে মোৰ কথাটো ছাপোৰ্ট নকৰিব পাৰে, যে আপোনালোকৰ পইণ্ট অফ ভিউ বেলেগ হ'ব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় আপোনালোকে যাকে তাকে যি টি গালি পাৰি দিব। তো ক'ব আপোনালোকৰ পইণ্ট অফ ভিউ, আপোনালোকে কমেণ্টত জনাব। সিমানখিনি আৰু। এতিয়া ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰি নেপেলাওঁ। তো সৰোজনী গৈছিলোঁ, এনেও গৰম বেছি হৈ আছে। তো সৰোজনী মই যাবলৈ মানে মোৰ কোনো প্লেন নাছিলে। তো লগৰজনী এতিয়া হলী বন্ধ দিব ন, তো তাই ঘৰ ইউ পিটো বেছি সময় নালাগে যাবলৈ, আৰু তাই থাকে পিজিত। তো পিজিত খানা বন্ধ হৈ যাব পাৰে, কিবা হ'ব পাৰে এনেকৈ, আৰু ঘৰৰ মানুহ মাতি আছে বাৰু তাইক। তো তাই ঘৰলৈ যাব বিচাৰিছে, তো ক'লে যে তাৰ আগতে সৰোজনী যাওঁ। তো মই আগত 2-3বাৰ সৰোজনী গৈছোঁ, ইমান বেছি ভিৰ। মই বিচাৰিছিলোঁ আপোনালোকক দেখাবলৈ, দেখাম ভাবিছিলোঁ, কিন্তু এনেকুৱা কণ্ডিশ্যন, তাত আপুনি যদি মোবাইলটো উলিয়াই লয় নে, মানে একো ৰিস্ক নাই, মানুহে চুৰ কৰি লৈ যাব পাৰে, ইমান ভিৰ। মানে যেনেকৈ পূজাত হয় ন, আমাৰ এতিয়া শিৱসাগৰত শিৱৰাত্ৰি হয়, কিমান ডাঙৰ হয়। তো তাত আপুনি খোজকাঢ়িব দৰকাৰ নাই, মানুহে ঠেলি লৈ গুচি যায়। তো ইয়াতো সৰোজনী ডেইলি সেইটো কণ্ডিশ্যন। তো বহুত মানে আশা কৰি গৈছিলোঁ বাৰু যে ভিডিঅ' বনাম, কিবা কৰিম, মানে আপোনালোকক এবাৰ দেখাম, কিন্তু নাই, সেইটো নহ'লে। তো বাকী সৰোজনীৰ পৰা মই কেইটামান বস্তু, আৰু বেছি নহয় কাৰণ মই আগতো কেইবাবাৰো গৈছোঁ। আৰু বিশেষকৈ মানে কি ট্ৰেণ্ডৰ আপুনি অনলাইনত দেখে ন, যে ইনষ্টাগ্ৰামত মডেলবিলাকে পিন্ধে বা যি
য'তেই নহওক নতুন নতুন ড্ৰেছ যিবিলাক যিমান আহে আপুনি যদি সৰোজনী যায় না সৰোজনীত চব পাই যাব কসমেটিকৰ পৰা আদি কৰি এভৰিথিং তাত পোৱা যায় সৰোজনীত তো যেনেকুৱা যি লাগে খালি এইটো এটা হেনো পলিষ্টাৰ টাইপৰ কাপোৰ বহুত পিছল তেনেকুৱা ট্ৰেণ্ডিং টপ বহুত আছিলে কিন্তু মোৰ সেইবিলাক ইমান পচন্দ নাহে মোৰ এতিয়া গৰম দিন আহিছে ন ইমান গৰম হৈছে তো কটন কাপোৰ বিচাৰি আমাৰ বহুত টাইম হৈ গ'ল বহুতে এটা দেখিছে এইটো মই সৰোজনীৰ পৰাই লৈছিলোঁ এইটো আৰু এইযোৰ ইয়েৰিংযোৰ এইযোৰ লাষ্ট সৰোজনী মই যেতিয়া গৈছিলোঁ তেতিয়া লোৱা হয় আৰু অলপ বস্তু ল'লোঁ মই আপোনালোকক দেখাম কিন্তু আপোনালোকে জনাবচোন মই প্ৰাইচটো এতিয়া নকওঁ বাৰু কিমান লৈছে কাৰণ সৰোজনী হয়তো ভিডিঅ'বিলাক কোনোবাই অহা নাই যদিও তেওঁলোকেতো ইউটিউবৰ ভিডিঅ' আজিকালি আৰু চবেই চাই যেতিয়া ইউটিউবৰ ভিডিঅ' দেখিছে হয়তো যে ইমান পৰা চেল 100ৰ পৰা চেল ষ্টাৰ্ট হয় আচলতে তাত কিন্তু চেলত ভাল বস্তু মানে কি বহুত বিচাৰিব লাগে যদি ভাল বস্তু কিন্তু যদি আপুনি তাত ব্ৰেণ্ডৰ লাইক জাৰা এডিডাছ ফিলা আৰু আপোনাৰ নাইকি এইবিলাক ইয়াৰ ব্ৰেণ্ডৰ বস্তুবিলাক তাত পোৱা যায় আৰু কপি মালো পোৱা যায় কিন্তু আপুনি যদি ভাল বস্তু ল'ব বিচাৰে তেতিয়াহ'লে চেলত 250 টকাৰ পৰা 250 পৰা ষ্টাৰ্ট হৈ যায় চেল তো বিচাৰিব লাগে 250 ষ্টাৰ্ট হ'লে মোৰ মানে এই পাটৰ সেইটো যে মই ক'লোঁ ন এটা পাটৰ কাপোৰ আহে আপোনাৰ কটন নহয় এইটো পলিষ্টাৰ কাপোৰ নেকি পলিষ্টাৰ বুলি মোৰ কাপোৰৰ ওপৰত ইমান মানে মোৰ নলেজ নাই দেই তো সেইবিলাকত বহুত টপ মানে ডিজাইনৰ যেনেকুৱা বিচাৰে আপুনি পাৰ্টি ৱেৰ নাইট ৱেৰ এভৰিথিং তাত পাব কিন্তু মোৰ ভাল নালাগিলে মানে মই সেইকাৰণে আমাৰ দেৰি হ'ল এইকাৰণে আমি বহুত কটন কাপোৰ বিচাৰিছোঁ কাৰণ গৰমত কটন কাপোৰে ভাল লাগে ন পিন্ধি তো বাকীকেইটা কাপোৰৰ মই দেখাইছোঁ মই লাষ্টত বাৰু টপকেইটাৰ মই যেতিয়া টপ লৈছোঁ টপকেইটাৰ ফটো লগাই দিম ভিডিঅ'টোৰ শেষত আৰু এতিয়া মই প্ৰাইচটো আপোনালোকক নকওঁ আপোনালোকে প্ৰাইচটো মোক ক'ব কমেণ্টত তাৰপাছত মই প্ৰতিটো কমেণ্টৰে ৰিপ্লাই দিওঁ আৰু দিম যে আপোনালোকে ক'ব কোনটো টপ বেছি ভাল লাগিছে আৰু কোনটোৰ প্ৰাইচ কিমান তাৰপাছত মই ক'ম আৰু সৰোজনীটো আপোনালোকে চাইছে চাগে মই লাষ্ট টাইম কৈছিলোঁ তো লাষ্ট টাইম নহয় আচলতে এইটো 2019 যোৱা হয় 19 যাতে এইযোৰ ইয়েৰিং লৈছিলোঁ তো ভিজিবল হৈছে চাগে এইটো কেমেৰা কোৱালিটিটো একদম মানে মোৰ আগৰ মোবাইলটো বেয়া হৈছে তো তাৰ কাৰণে কেমেৰা কোৱালিটি একদম বেয়া এইটো মোবাইলৰ তাতে ৰাতি শ্বুট কৰিছোঁ ন ভিডিঅ'টো এইযোৰ দেখিছে চাগে এইযোৰ ইয়েৰিং এই ইয়েৰিংযোৰ প্ৰাইচ কৈ দিছোঁ বাৰু মই এই ইয়েৰিংযোৰ আপোনাৰ 30 ৰুপিজ দি আনিছিলোঁ মই 2019 কথা এইযোৰ 30 আমাৰ তাত নাপাব কিন্তু আমাৰ তাত দাম লয় মই এইটো ইয়েৰিং আৰু এইযোৰ যিযোৰ পিন্ধি আছোঁ লাষ্ট টাইম যাওঁতে আনিছিলোঁ মই এইযোৰ 50 ৰুপিজ দি অনা আৰু এটা বস্তু আনিছোঁ এইটো আই প্লাকাৰ হয়তো আই কাৰ্লাৰ বুলি কয় নেকি এইটো 50 ৰুপিজ দি আনিছোঁ আৰু দেখাইছোঁ মই লাষ্ট টাইম যাওঁতে আৰু এটা বস্তু আনিছিলোঁ এইটো পিন্ধা হয়তো আপোনালোকে দেখিব পাৰে এইডাল চেইন হয় এটা দেখিছে ভিজিবল হৈছে নাই হোৱা মই কনফাৰ্ম নহয় কাৰণ কৈছোঁ ৰাতি শ্বুট কৰিছোঁ মই ভিডিঅ'টো দিনত মোৰ সময় নাই এই চাওক এইডাল এনেকৈ কৰি ডিঙিত এনেকৈ খুবেই ধুনীয়া এই চাওক ইমান ধুনীয়া এই চকু লাগি আছে ন নজৰ আগতে আমি দেখোঁ যে নাপ তলত নজৰ সুৰক্ষা কভাৰ্ছ লাইক তেনেকুৱা নজৰ সুৰক্ষা কভাৰ্ছ লাগি আছে ভিজিবল হৈছে নাই হোৱা নজৰ সুৰক্ষা কভাৰ্ছ লিখিছে এইডালো মই আনিছোঁ লাষ্ট টাইম আনিছোঁ 150 দি এনেকৈ মই অনলাইন চাইছোঁ অনলাইন কিন্তু বহুত দাম বহুত বেছি দাম আৰু আপুনি অনলাইনত এনেকুৱা কাপোৰ নাই সৰোজনী যি অনলাইনত আছে মানে অনলাইনত যদি কিবা ট্ৰেণ্ডিং টপ দেখিছে সৰোজনী নাপাব তেনেকুৱা কোনো কথা নাই চব বস্তু এভেইলেবল সৰোজনীত আৰু আনিছিলোঁ মই দেখাইছোঁ এনেকুৱা লাহে এইটো ক্লিপ হয় ছাইডত এনেকৈ এইটো লগাইছোঁ যে এনেকুৱা এইটো মই আনিছোঁ 50 ৰুপিজ দিটো আৰু মোৰ বহুত মৰম লগা মোৰতো ইয়েৰিঙৰ মোৰ মানে কি মই য'তে যাওঁ মাৰ্কেট কৰিবলৈ ইয়েৰিং মোৰ বহুত ভাল লাগে ইয়েৰিং দেখিলে মই লওঁ মানে মই বহুত চখ মানে কালেকশ্যন কৰা ইয়েৰিঙৰ এইযোৰ মেটচ কৰিছোঁ ইয়াৰ লগত ন এইযোৰ কেনেকুৱা লাগিছে জনাব এইযোৰ মই আনিছোঁ 50 ৰুপিজ দি আনিছোঁ আৰু বাকী এতিয়া আছে আৰু এইটোতো মই আপোনাক অলৰেডি ক'লোঁ এইটো মই তাৰ পৰাই অনা ইমানটো এইটো সৰোজনীৰ পৰা আনিছিলোঁ আৰু মই দেখাইছোঁ জিন্সৰ শ্বৰ্ট নিচিনা হয় এইটো এক ছেকেণ্ড কাপোৰবিলাক মানে মই পিন্ধি চাইছিলোঁ ট্ৰাই কৰি চোৱাৰ কাৰণে এইটো কিমান ভিজিবল হৈছে নাই হোৱা গম পোৱা নাই তথাপি মই দেখাইছোঁ এইটো মই লাষ্টত ফটো লগাই দিম বাৰু এইটো মোৰ খুবেই ভাল লাগিলে কাপোৰটো খুবেই ছফ্ট হয় এই কাপোৰটো খুবেই ছফ্ট আৰু ভাল লাগিছে মানে খুবেই ছফ্ট মানে জিন্স যদিও খুবেই ছফ্ট কাপোৰ আৰু মোৰ বহুত ভাল লাগিছে মোৰ জিন্সৰ কাপোৰ মোৰ বহুত পচন্দ হয় এইটো আনিছোঁ টপে হয় তো জিন্সৰ লগতো পিন্ধিব পাৰিব এইটো আৰু দেখাইছোঁ চবতকৈ মই ভাল বস্তু এটা পালোঁ ভাল মানে কি আৰু মই প্ৰাইচ মই কৈছোঁ মই বাকী সৰু সুৰা বস্তুৰ প্ৰাইচ কৰিলোঁ টপবিলাকৰ মই প্ৰাইচ নকওঁ এতিয়া খুব বেছি কষ্টলিও নহয় আৰু খুব একদম
কমৰ নহয় মাজত আছে আৰু তো আপোনালোকে মোক জনাব তো আৰু টপ মানে এইটো চবতকৈ দামী আৰু মই নকওঁ বাৰু কিমান দাম লৈছে কিন্তু মোৰ বহুত ভাল লাগিলে ইমান ধুনীয়া কটনৰ হয় ইমান ধুনীয়া এইটো মানে জিন্সৰ লগত এইটো চাওক ফ্ল'ৰেল টপ বুলি কৈ চাগে এইটো দেখাইছোঁ মই ইয়াত জিন্সৰ লগত পিন্ধিবলৈ ইমান ধুনীয়া হ'ব এইটো মোৰ মানে খুবেই ভাল লাগিছে টপটো চব ইয়াত এনেকৈ এটা ৰছী দি দিছে বান্ধিবলৈ আৰু এইখিনি চব ইমান ধুনীয়া লাগিছে এয়া ধুনীয়া ধুনীয়াকৈ মোৰ এই কালাৰটো এই ইয়েৰিংছটো দেখাইছিলোঁ যে ইয়াৰ লগত মেটচ কৰি আনিছোঁ আৰু হাতটো মই হাত কি বুলি কয় লেয়াৰ থকা ন লেয়াৰ থকা হাতৰ ইমান টপ আছে তাত কিন্তু মই সেইবিলাক লোৱা নাই কাৰণ মই অলৰেডি এইবিলাক পিন্ধিলোঁ আৰু মোৰ ভাল নলগা হৈ গ'ল এতিয়া সেইটো চব সেইকাৰণে আমি বিচাৰি আনিছোঁ এতিয়া টপ এনেকুৱা হাতৰ মই মানে লেয়াৰৰ টপ মই বহুত পিন্ধিলোঁ আৰু পিন্ধিবলৈ মানে মন এইটো খুবেই ভাল লাগিছে হাততে বটনো আছে আৰু মোৰ এইটো বহুত ভাল লাগিছে ডিজাইনটো এইটো চ' বহুত কোমল কাপোৰটো আৰু এইটো গৰমত পিন্ধিবলৈ বহুত আৰাম হ'ব পিন্ধিবলৈ আৰু দেখাইছোঁ মই আৰু লৈছিলোঁ আণ্ডাৰগাৰ্মেণ্টছ লৈছোঁ অলপ আৰু কিবা কিবি সৰু সুৰা বস্তু এইবিলাক ক'ত সোমাইছে নাজানো মানে বাকী টপকেইটাহে মানে দেখাইছোঁ আপোনালোকক আৰু এইটো কটনৰ ইমান ধুনীয়া এইটো মানে মোৰ বহুত ভাল লাগিছে এইটো মই এনেও ভাল পাওঁ এইটো ক্ৰীম কালাৰৰ হয় ইয়াত এইফালে চাওক এম্ব্ৰইডাৰী কৰা নিচিনা ভিজিবল হৈছে নাই মই গম পোৱা নাই মই ইয়াত এম্ব্ৰইডাৰী কৰা নিচিনা আছে ইয়াত এম্ব্ৰইডাৰী কৰা হাতটো এইটো নৰ্মেল এইটো হাতে মোৰ ভাল লাগে এই লেয়াৰ থকা হাত বহুত পিন্ধিলোঁ লেয়াৰ থকাই চব টপ সেইকাৰণে আমি বিচাৰি মানে 4-5 ঘণ্টা তাতে গুচি গ'ল এয়া এই পিছফালেও আছে এম্ব্ৰইডাৰী তলত এইটো ওপৰত এইটো কাপোৰটো পাতল হয় তো ইনাৰৱে পিন্ধিব লাগিব এয়া এম্ব্ৰইডাৰী কৰা আছে ক্ৰীম কালাৰ ইমান মৰম লাগিছে টপটো এইটো আৰু বহুত পাতল আৰু গৰমত পিন্ধিবলৈ বহুত ভাল হ'ব ক্লাছলৈ আৰামছে পিন্ধি যাম আৰু অনলাইনত এইবিলাক যদি চাই বহুত দাম দেখায় অনলাইনত মই চাইছিলোঁ আৰু মই লৈছোঁ বহুত অনলাইনতো কিবা কিবি বস্তু কিন্তু অনলাইনত দামবিলাক বেছি আচলতে সৰজিনী যাবলৈ বহুত টাইম লাগে ইয়াৰ পৰা আমি যদি যাওঁ মেট্ৰ'ত এইডোখৰ পৰাতো ওলাই যাবলৈ মেট্ৰ' ষ্টেচনলৈকে সেইটোতো টাইম লাগে এক্সট্ৰা আৰু মেট্ৰ' ষ্টেচনৰ পৰা ধৰক মই জিটিভিৰ পৰা যাওঁ জিটিভিৰ পৰা সৰজিনীলৈকে 1 ঘণ্টা যাওঁতে 1 ঘণ্টা আহোঁতে এইটো ভাবি যাওঁ তাৰপিছত আৰু দেখাইছোঁ কেপৰি এটা ল'লোঁ কেপৰি ঘৰত শ্বৰ্টছ ৰুমতে পিন্ধিবলৈ আৰু গৰমত কাপোৰটো ভাল কিন্তু এইটো কাপোৰটো ভাল এইটো কৈ দিছোঁ আৰু 100 rupees দি লৈছে এইটোতো নৰ্মেল আমাৰ তাতো পোৱা যাব অসমত সিমানেই দিয়ে আৰু তাতকৈতো বেছি নিদিবই চাগে আৰু কৰি দিছে আৰু লাষ্ট যাওঁতে আনিছিলোঁ মই এইটো হেয়াৰ বেণ্ড টাইপৰ হয় এইটো লাষ্ট মানে কি মই যে কৈছিলোঁ যে ইয়েৰিংযোৰ ব্লেক ইয়েৰিংযোৰ লৈছিলোঁ যে এইযোৰ যে লৈছিলোঁ যে তেতিয়া অনা হয় এইটো 9 যাওঁতে অনা হয় তেতিয়া সেইটো 50 rupees দি আনিছোঁ আৰু এটা বস্তু আনি মই দেখা আছে আৰু কেনেকুৱা লাগিছে কিন্তু ক'ব দেই গ্লাছ মোৰ ওচৰত আছে ব্লেক কালাৰ এখন আছে আৰু এখন আছিলে হোৱাইট কালাৰ মানে কি এখন চবে আগতে চবে পিন্ধি গ'লে কয় মহাত্মা গান্ধীৰ চশমা গোল মানে চশমাখন তাৰপিছত তথাপি মোৰ এখন ভাল লাগিলে বহুত ভাল লাগিলে ডিজাইনটো দেখিছে ইয়াৰ চব এয়া কালাৰিং হয় এইটো দুটা কালাৰ এটা ওপৰতো লাইক এইটো লাইট পিংক আৰু তলৰ কালাৰটো আপোনাৰ পাৰ্পল টাইপৰ হয় মই পিন্ধি দেখাইছোঁ ক'ব কেনেকুৱা লাগিছে ইমানেই আৰু বস্তু সৰজনী নগৰৰ পৰা অনা তো মই যে দেখাইছিলোঁ ইয়েৰিংযোৰ তেনেকুৱা এযোৰ মোৰ ফ্ৰেণ্ডে লৈছে আমি মেটচিং লৈছোঁ আৰু বাকী আপোনালোকে জনাব কোনটো ড্ৰেছ বুলি নহয় একচুৱেলি কোনটো টপ মানে বেছি ভাল লাগিলে আগত বহুত কমকৈ এইবাৰ কমকৈ আনিলোঁ এইকাৰণে এইবাৰ কমকৈ এইকাৰণে আনিলোঁ কাৰণ আগত আনিছোঁ বহুত আগতো গৈছোঁ আনিছোঁ আৰু কটন বিচাৰিবলৈ বহুত দিগদাৰ মই ক'লোঁ নহয় পিছল যে এইটো টাইপৰ কাপোৰ এইটো কি কাপোৰ বুলি কয় নাজানো এনেকুৱা টাইপৰ গৰম উঠিব এইটো পিন্ধিলে এইটো এনেকুৱা টাইপৰ সেই ট্ৰেণ্ডিঙত যিমান টপ আছে চব বহুত বেছি আৰু এটা বস্তু মই ইণ্টাৰেষ্টিং বুলি নহয় আচলতে মই ফাৰ্ষ্ট টাইম দেখিছোঁ দেই গৰু এটা মানে লৈ আহিছিলে হাজবেণ্ড ৱাইফ নেকি পূজাৰ এজন আৰু মানুহ এগৰাকী আছিলে আমি অহা টাইমত মই থাম্বনেইল লগাইছোঁ বাৰু ফটোকপি অহা টাইমত দেখিছিলোঁ গৰুটো মানে পিঠিৰ পৰাও এটা ঠেং গৰুটো চাইডে ঠেং থাকে ন তো পিঠিৰ পৰা এটা ঠেং ওলাই আছিলে মানে তো মই দেখি পেলাই মই ফাৰ্ষ্ট টাইম দেখিছোঁ মানে আগতে ফেচবুকত এইবিলাক ভাইৰেল হৈ থাকে ন খুব বেছি ফেচবুকত আগতে দেখোঁ তাৰপিছত মই মানে নিজৰ চকুৰে এবাৰ প্ৰথম দেখিছিলোঁ গৰুটো তো আচলতে কি সেই মানুহৰ যেনেকৈ এইটো মানে মিউটেণ্ট হৈ পেলাই হৈছে তেনেকুৱা হৈছে কাৰণ যেনেকৈ ঋতিক ৰোশনৰ 6টা আঙুলি আছে মানুহৰ নৰ্মেলি এখনটো 5টা আঙুলি থাকে ন তো তাৰ ঋতিক ৰোশনৰ 6টা আঙুলি আছে তো তেনেকুৱা সেই গৰুটোৰ মানে মিউটেণ্ট হৈ পেলাই ওপৰেদি মানে ঠেং এটা ওলালে তো সেইখিনি কথা আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কোৱা আছে লাইক কৰিব কমেণ্ট কৰি বেয়া পালেও কমেণ্ট এটা কৰি জনাব নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোক জনাবচোন যে মই কিহৰ ওপৰত ভিডিঅ' বনালে আপোনালোকে চাই ভাল পাব ব্লগিঙৰ ওপৰত মানে এডুকেশ্যন ৰিলেটেড
মানে ষ্টেটাছ ভিডিঅ' আগতে খুব মানে প্ৰথম মোৰ 4 বছৰৰ পুৰণা চেনেল হয়তো তো 4 বছৰ আগতে খুব তেতিয়া সেইটো টাইমত খুব চলিছিলে আৰু ষ্টেটাছ হোৱাটছআপ ষ্টেটাছ ভিডিঅ' 30 ছেকেণ্ড 28 ছেকেণ্ড সেইবিলাক বনাইছিলোঁ তো কিহৰ ওপৰত ভিডিঅ' বনালে আপোনালোকে চাবলৈ ভাল পাব মোৰ পৰা তো সেইটো কমেণ্ট কৰি জনাব আৰু এটা কথা লগতে জনাব যে মই ব্লগিংটো হিন্দীত কৰিম নে অসমীয়াত কৰিম যিহেতু মই অসমৰ ছোৱালী হয় তো মই অসমীয়াতে মই বেছি প্ৰিফাৰ কৰোঁ ব্লগিং কৰিবলৈ আৰু যদি আপোনালোকে যিটো লেংগুৱেজত চাই ভাল পায় মোক জনাব যে অসমীয়া বা হিন্দী কোনটো ভাল লাগে ক'ব লগতে আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব চেনেলটো যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি আপোনালোকৰ পৰা ভাল ৰেছপন্স পাওঁ ভিউ লাইক প্লাছ কমেণ্ট তেতিয়াহ'লে মই ট্ৰাই কৰিম সপ্তাহত কমচে কম এটা ভিডিঅ' আপলোড কৰিবলৈ ঠিক আছে থেংক ইউ লাভ ইউ এণ্ড বাই বাই